দ্য লৰ্ড হালেলুয়া অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি ইছাকৰ দুই পুত্ৰ এছৌ আৰু জাকোবৰ জন্ম, তেওঁলোকৰ নাম এছৌ আৰু জাকোব কিয় হ'ল, জ্যেষ্ঠাধিকাৰৰ কি মহত্ব আৰু জ্যেষ্ঠাধিকাৰক গুৰুত্ব নিদি বা মূল্য নিদি এছৌৱে কিদৰে জাকোবক নিজৰ জ্যেষ্ঠাধিকাৰ বেচিলে, সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে জাকোবে কিদৰে বুদ্ধিৰে সেই জ্যেষ্ঠাধিকাৰ নিজৰ কাৰণে কিনি ল'লে সেই বিষয়েও অধ্যয়ন কৰিম। আহকচোন আগবাঢ়োঁ। ইছাকে ৰিবেকাক বিয়া কৰোৱাৰ সময়ত ইছাকৰ বয়স 40 বছৰ আছিল বুলি আমি আদি পুস্তক 25 অধ্যায় 20 পদত পাওঁ। 21 পদত এনেদৰে আছে, ইছাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইছাকে তেওঁৰ বাবে জিহুৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে। তাতে জিহুৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ'ল। আমেন। আকৌ সেই একে অধ্যায়ৰে অৰ্থাৎ আদি পুস্তক 25 অধ্যায়ৰে 24 পৰা 27 পদত আমি এনেদৰে পাওঁ। 24 পদ, যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ'ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যজা সন্তান আছিল। 25 পদ, তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নুমাল বস্ত্ৰৰ নিচিনা নুমাল হৈ ওলাল। এই কাৰণে তেওঁলোকে তাৰ নাম এছৌ, যাৰ নামৰ অৰ্থ নুমাল ৰাখিলে। 26 পদ, তাৰ পাছত এছৌৰ গেৰুৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ'ল। তাৰ নাম জাকোব, যাৰ নামৰ অৰ্থ গেৰুৱা ধৰা ৰখা হ'ল। ইছাকৰ 60 বছৰ বয়সত তেওঁৰ ভাৰ্যাই সিহঁতক জন্ম দিলে। আমেন। এইকেইটা বাক্যৰ পৰা আমি জানিব পাৰিলোঁ যে গাত বহুত নোম থকাৰ কাৰণে প্ৰথমে জন্ম হোৱা ল'ৰাটোৰ নাম এছৌ ৰখা গ'ল আৰু দ্বিতীয় ল'ৰাটোৱে প্ৰথম ল'ৰাটোৰ ভৰিৰ গেৰুৱাত ধৰি জন্ম পোৱাৰ কাৰণে তাৰ নাম জাকোব ৰখা হ'ল। এই ল'ৰা দুটা পিছত ডাঙৰ হৈ এছৌ চিকাৰী হৈ বনত থাকোঁতা হ'ল আৰু জাকোব শান্ত স্বভাৱৰ হৈ তম্বুত থাকোঁতা হ'ল বুলি আমি সেই একে অধ্যায়ৰে অৰ্থাৎ আদি পুস্তক 25 অধ্যায়ৰে 27 পদত পাওঁ। এতিয়া আহক জ্যেষ্ঠাধিকাৰৰ কি মহত্ব বা গুৰুত্ব সেই বিষয়ে জানো। জ্যেষ্ঠাধিকাৰ হৈছে জন্মসূত্ৰে পোৱা কিছুমান অধিকাৰ, অৰ্থাৎ প্ৰথমে জন্ম পোৱাজনে কিছুমান অধিকাৰ লাভ কৰে। যেনে ধৰক ঘৰৰ কিছুমান লাগতিয়াল বিষয়ত বা গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত দাঙি ধৰা বা সিদ্ধান্ত লোৱা, পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰা ইত্যাদিবিলাকৰ ওপৰত তেখেতৰ অধিকাৰ থাকে। ইয়াৰোপৰি পবিত্ৰ বাইবেলৰ মতে প্ৰথমে জন্ম পোৱাজনে বা জ্যেষ্ঠজনে দেউতাকৰ সম্পত্তিৰ দুটা ভাগ পায়। আহকচোন বাক্যটো চাওঁ। দ্বিতীয় বিৱৰণ 21 অধ্যায় 15 পৰা 17 পদ। 15 পদ, যদি কোনো পুৰুষৰ দুগৰাকী ভাৰ্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ, আনগৰাকী ঘৃণাৰ, দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰপুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়, 16 পদ, তেতিয়া সেই ব্যক্তিয়ে পুতেককেইজনক সম্পত্তিৰ ভাগ কৰা দিনা ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰপুতেক থাকোঁতে তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব। 17 পদ, কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰপু বুলি স্বীকাৰ কৰিব, কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্ৰথমে জন্ম পোৱা হিচাপে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে। আমেন। ৰজাৰ ক্ষেত্ৰতো সেই একে কথাই প্ৰযোজ্য হোৱা দেখা যায়। অৰ্থাৎ ৰজাৰ মৃত্যু হ'লে সাধাৰণতে ডাঙৰ পুতেক বা জ্যেষ্ঠ পুত্ৰই তেখেতৰ পিছত ৰজা হোৱা দেখা যায়। উদাহৰণস্বৰূপে জিহুদাৰ জিহুচাফত ৰজাৰ কেইবাজনো পুতেক আছিল যদিও তেখেতে বাকীকেইজন পুতেকক অধিক সম্পত্তি অৰ্থাৎ ধন শূল বহুমূল্য বস্তু আৰু জিহুদা প্ৰদেশত গড়েৰে আবৃত নগৰবোৰ দান কৰিলে যদিও কিন্তু ৰাজ্য হ'লে জ্যেষ্ঠ পুত্ৰৰ কাৰণে জিহুৰামক দিলে বুলি আমি দ্বিতীয় বংশাৱলী 21 অধ্যায় 2 আৰু 3 পদত পাওঁ। ঠিক একেদৰে নতুন নিয়মতো জ্যেষ্ঠ পুত্ৰই এক বিশেষ ভূমিকা পালন কৰিছে। উদাহৰণস্বৰূপে ৰোমিয়া 8 অধ্যায় 29 পদত এনেদৰে লিখা আছে, কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইসকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যিসকলক আগেয়ে জানিলে তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে। আমেন। ইয়াতে
ঈশ্বৰৰ পুত্ৰ মানে যে প্ৰভু যীশুখ্ৰীষ্টৰ কথা কোৱা হৈছে সেই কথা নিশ্চয় আপোনালোকে বুজিব পাৰিছে। আৰু তেওঁকেই সকলোৰে মাজত প্ৰথমে জন্ম হোৱা অৰ্থাৎ জ্যেষ্ঠ বুলি কোৱা হৈছে। কলচীয়া 1:15 তেখেতৰ বিষয়ে এনেদৰে লিখা আছে, সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত। আমেন। এতিয়া নিশ্চয় আপোনালোকে জানিব পাৰিলে প্ৰথমে জন্মাজনৰ বা জ্যেষ্ঠজনৰ অধিকাৰৰ কি মহত্ব। এতিয়া আহক এছৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ সৰু ভায়েক জাকোবক কিদৰে বেচিলে সেই বিষয়ে জানো। আদিপুস্তক 25:29-34 পদ। 29 পদত এনেদৰে আছে, এদিনাখন জাকোবে দাইল ৰান্ধিছিল। তেনে সময়তে এছৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁৰ বৰ ক্লান্ত হৈ পৰিছিল। 30 পদ। তেওঁ জাকোবক ক'লে, মই বৰ ক্লান্ত, অনুগ্ৰহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া। এই কথাৰ কাৰণে এছৌৰ নাম ইদুম, যাৰ অৰ্থ ৰঙা হ'ল। 31 পদ। তেতিয়া জাকোবে ক'লে, প্ৰথমে ডাঙৰ ল'ৰা হিচাপে তোমাৰ যি অধিকাৰ আছে সেয়া আজি মোক বেচা। 32 পদ। তাতে এছৌৱে ক'লে, চোৱা মোৰ প্ৰাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জ্যেষ্ঠাধিকাৰত মোৰ কি লাভ। 33 পদ। জাকোবে ক'লে, আগেয়ে তুমি মোৰ আগত শপত খোৱা। তাতে এছৌৱে তেওঁৰ আগত শপত খাই নিজৰ জ্যেষ্ঠাধিকাৰ জাকোবক বেচিলে। আমেন। 34 পদ। তেতিয়া জাকোবে এছৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে। তাতে তেওঁ খাই উঠি গুচি গ'ল। এইদৰে এছৌৱে নিজৰ জ্যেষ্ঠাধিকাৰ হেয় জ্ঞান কৰিলে। আমেন। সাধাৰণভাৱে চালে এছৌৱে পেটৰ ভোকত মৰিব লগা অৱস্থা হোৱাৰ বাবেহে নিজৰ ভায়েক জাকোবক জ্যেষ্ঠাধিকাৰ বেছি জীয়াই থাকিবৰ কাৰণে খোৱা বস্তু লৈছিল। কিন্তু বেছিভাগ বাইবেল স্কলাৰৰ মতে এছৌৱে নিজৰ জ্যেষ্ঠাধিকাৰক সন্মান আৰু গুৰুত্ব নিদিয়াৰ বাবেহে বিক্ৰী কৰিছিল বুলি তেওঁলোকে কয়। তেওঁলোকৰ মতে এছৌ খন্তেকীয়া অভিলাষ পূৰণ কৰা স্বভাৱৰ লোক আছিল আৰু সেইকাৰণে তেখেতে ভোকৰ বশৱৰ্তী হৈ নিজৰ জ্যেষ্ঠাধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ পদবী এটা চিৰকালৰ বাবে ভায়েক জাকোবক বিক্ৰী কৰিলে। আনহাতে আকৌ জাকোবে জ্যেষ্ঠাধিকাৰত থকা ক্ষমতা আৰু মৰ্যাদাক সন্মান দিয়াৰ বাবেই তেখেতে সুবিধা পাই ককায়েক এছৌৰ পৰা জ্যেষ্ঠাধিকাৰ কিনি ল'লে বুলি অধিকাংশ বাইবেল স্কলাৰে কয়। বহুতেই এই ঘটনাটো পঢ়ি এছৌৰ প্ৰতি সহানুভূতি অনুভৱ কৰে আৰু জাকোবক স্বাৰ্থপৰ বুলি ভাবে, কিয়নো জাকোবে বিনামূল্যে নিজৰ ককায়েকক এবাটি দালিও খুৱাব নোৱাৰিলে। কিন্তু ঈশ্বৰৰ বাক্যই কি কয় আহকচোন সেই বিষয়ে জানো। ইব্ৰী 12:16 আৰু 17 পদ। 16 পদ। বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এছৌ, তেওঁৰ নিচিনা কোনো অধাৰ্মিক বা কোনো ব্যভিচাৰী হয় তালৈ সাৱধানে দৃষ্টি ৰাখিব। 17 পদ। কিয়নো আপোনালোকে জানে যে এছৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ'বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হ'ল, কাৰণ তেওঁ মন পালটন কৰিবলৈ ঠাই নাপালে। আমেন। ইয়াতে চাওক, ঈশ্বৰৰ বাক্যই এছৌক দয়াৰ পাত্ৰ নকৰি তেখেতক অধাৰ্মিক বা আৰু ব্যভিচাৰী বুলিহে ক'লে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে ঈশ্বৰে যাক যেনে মৰ্যাদা দিয়ে তেখেতে সেই মৰ্যাদা ধৰি ৰখাটো বা মেইনটেইন কৰাটো ঈশ্বৰে ভাল পায় আৰু মৰ্যাদা অৱমাননা কৰাটো ঈশ্বৰে ঘিণ কৰে। উদাহৰণস্বৰূপে যি স্বৰ্গদূতসকলে নিজৰ মৰ্যাদা নাৰাখি মানুহৰ ছোৱালী বিয়া পাতি মানুহৰ দৰে সতি সন্তান জন্ম দি সংসাৰ কৰিছিল, সেই স্বৰ্গদূতসকলক ঈশ্বৰে মহাদিনৰ বিচাৰৰ অৰ্থে ঘোৰ অন্ধকাৰত বা অন্ধকূপত বন্দী কৰি ৰাখিছে বুলি আমি 2 পিতৰ 2:4 পদ আৰু যিহুদা পুস্তক 1:6 পদত পাওঁ। এই বিষয়ে আমি ইতিমধ্যে এপিছ'ড 25ত বিস্তৃতভাৱে অধ্যয়ন কৰিছোঁ। আপুনি যদি এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে চাই ল'ব। এতিয়া নিশ্চয় আপোনালোকে বুজিব পাৰিলে ঈশ্বৰে এছৌক কিয় পুতৌ নকৰি ঘিণহে কৰিলে। সেই একে কথা আমি বিশ্বাসীবিলাকৰ ক্ষেত্ৰতো প্ৰযোজ্য। আমিও যদি নিজকে বিশ্বাসী বুলি কৈ অকণমান কঠিন পৰিস্থিতি দেখিলে কম্প্ৰমাইজ কৰি থাকোঁ, তেনেহ'লে আমাৰ সেই বিশ্বাসৰ আৰু কোনো মূল্য নাথাকিব। কিয়নো প্ৰভুৱে আমাক সদায় সকলো সময়তে তপত বা গৰম হৈ থাকিবলৈ কৈছে। নহ'লে কি কৰিব আহকচোন সেই বিষয়ে জানো। প্ৰকাশিত বাক্য 3:16 পদ। এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা
কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক বটিয়াই পেলাবলৈ উদ্যত আছোঁ। আমেন। গৰম মানে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাৰ নামত বেলেগৰ লগত তৰ্ক বিতৰ্ক বা কাজিয়া পেচাল কৰি থাকিবলৈ আমাক মানা কৰিছে। 2 তিমথিয় 2:16 এনেদৰে আছে, কিন্তু নিন্দাযুক্ত অসাৰ কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিক ৰূপে ঈশ্বৰক অবিশ্বাস কৰিবলৈ বাট দেখুৱাই লৈ যায়। আমেন। ঠিক একেদৰে তিতৰ প্ৰতি পত্ৰ 3:9-11 এনেদৰে লিখা আছে। 9 পদ, কিন্তু মূঢ় বাদ বিচাৰ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাকযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা, কিয়নো সেইবোৰ অনুপকাৰী আৰু অনৰ্থক। 10 পদ, দলভেদী মানুহক 2 চেতনা দিয়াৰ পাছত তেনে লোকক অগ্ৰাহ্য কৰিবা। 11 পদ, তেনেধৰণৰ মানুহ যে বিপদগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা। আমেন। প্ৰভুৱে আমাক তপত বা গৰম হৈ থকা মানে বিশ্বাসত, বিশ্বাসৰ কৰ্মত, প্ৰাৰ্থনাত, বাক্যত, সহভাগিতাত, অতিথি সৎকাৰ কৰা, দৰিদ্ৰক সহায় কৰা আদি সৎকৰ্মত নিৰুৎসাহী নহৈ নিৰন্তৰে লাগি থাকি প্ৰভুলৈ বাট চাই থকাৰ কথাহে কৈছে। প্ৰকাশিত বাক্য 2:10 শেষৰ অংশত এনেদৰে আছে, তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। আমেন। প্ৰভুৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। আমেন।